আৰু আজি হৈছে শুক্ৰবাৰ এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ এতিয়া মৰ্নিং 9টা মানে বাজিলে আৰু আজি মই যাম মই নিজৰ ঘৰলৈ মোৰ পেহীহঁতৰ ঘৰত আছোঁ তো ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ এতিয়া আমি চাহ খাম চবেই আপোনালোকক দেখাম যদি আজি ব্লগটো ভাল পায় তেনেহ'লে এটা সৰু ৰিকুৱেষ্ট ব্লগ চেনেলটো ব্লগহে আহে চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেন্তে চাই থাকক খাম এতিয়া দেখাইছোঁ হাই গাইছ এতিয়া আমি চাহ খাব ওলাইছোঁ আৰু চাহত আপোনালোকক কেনেকৈ দেখাম এতিয়া এনেকৈ কৰি চাওক বাৰু দেখাই দিম বাৰু ভালকৈ চুজি আৰু চাহ আছে দেখাই আছোঁ হা মই আপোনালোকক চাওক চুজি অলপ শুকানকৈ ভজা হৈছে আৰু এয়া চাহ মই অলপমান চেনি দি লৈছোঁ ওপৰত মানে চুজিত অলপ মিঠাটো বেছি খাওঁ মই এনেই বাৰু নাখাওঁ ইমান তেন্তে চাই থাকোঁ ৰাতিপুৱা টাইমো হয় আমি এতিয়া লুডু খেলিম হা আপোনালোকে চাব আৰু কোন জিকে লাষ্টত জনাম মই খেলিম গান্ধী খেলিব নিহা খেলিব তাৰপিছত জিমন খেলিব ঠিক আছে starting দিব ওলাইছো হা লুডো কোন জিকে লাষ্টত আপোনাক ৰিজাল্টৰ টাইমত দেখাম তেতিয়ালৈ চাই থাকক ব্লগটো দেখাম বাৰু কেনেকৈ ৰেডি হওঁ পাই গ'লো আপোনালোকক এটা বস্তু দেখাম চাব কেনেকৈ দিব লাগে আৰু এটা বস্তু দেখাম আৰু এটা মই এটা বস্তু দেখাম মোৰ টুকটুকক আৰু তাক মই টুকটুক বুলি মাতিলে তাইও মাতে হা টুকটুক এটা চাওঁ জ্বলিছে কেনেকৈ চাওঁ যাম এনেকৈ খেলি থাকে বহিব দে মোক বহিব দে সিহে বহিল সেইটো টনি কাক দেখিলে বা তই কোন টনি কোন আহিছে তাইকে ধৰি ল'লে টনি এফালে কোন আহিছে কোন আহে টুক এতিয়া মই অলপ এপল ভিনেগাৰ খালোঁ মানে এচামুচ এপল ভিনেগাৰ অলপমান কুহুমীয়া গৰম পানীৰ লগত মিলাই এপল ভিনেগাৰ খালোঁ আৰু টিকলিজনী যে আছিলে তাই একো খোৱা নাছিল বোলে ৰাতিপুৱাৰ পৰা খুৰী আহি ক'লে তাতে তাইক গাখীৰে আৰু বিস্কুট দুখন গুটি খুৱাই দিলোঁ এতিয়া দেখাই আছোঁ এই বাহিৰত দেখিছেনে এই নহয় সিফালে এই ফুলজোপাৰ পৰা দেখা পোৱা নাই খেলি আছে
মানে আজি এটা আইতাক যিজনী মাক হয় আইতাক হয় তেওঁ আছিলেহি মানে সৰুৰ পৰা পাইছিলে তেওঁ গুচি গ'ল সেইটো কাৰণে নে কি জানো ইজনী চাওক দেখা পোৱা নাযায় নহয় ইজনী বেছি জুম হৈ গ'লো একো হোৱা নাছিলে বোলে তাৰপিছত এতিয়া খোৱালোঁ আৰু এতিয়া খেলি আছে আৰু এতিয়া মোৰ চাহ অলপ খাব মন গৈ আছে কিন্তু এতিয়া নাখাওঁ বাৰু অলপ দেৰিকৈ খাম কাৰণ এপল ভিনেগাৰ খাই উঠিছোঁ আৰু তাৰ ওপৰতে চাহটো খাই দিয়াটো ভাল নহ'ব অলপ ৰৈ চাহ খাম দেখাম আপোনালোকক আৰু এইটো চাওক সি মোক পাকাত বহাই থৈ সি কেনেকৈ বহি আছে টমি এইফালে তাই চিঞৰি আছে টু টু ঠিক আছে বাৰু চাই থাকক ভিডিঅ'টো বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ বাহিৰলৈ মই উঠি যোৱা নাই মানে বহি আছোঁ মই এইখিনিৰ পৰাই দেখাই দিব চেষ্টা কৰিছোঁ এইটো আমাৰ গেটটো তাৰ ফ্ৰণ্টত আছে এটা পুখুৰী আৰু এইজোপা ফুলৰ নাম কি কি ফুল কয় ময়ো নাজানো ফুলজোপা ইমান 2-3 বছৰ মানে হ'ল আমাৰ ঘৰত আছে কিন্তু মই ফুলজোপাৰ নাম নাজানো আৰু এইফালে আছে কিবা কিবি গছ মূল এইটো বাৰু মই বেলেগ এদিন মোৰ হোম টুৰ যেতিয়া দিম তেতিয়া দেখাই দিম ভালকে এতিয়া জাষ্ট চেম্পল দেখাই দিছোঁ আৰু এইফালে দেখিছেনে এটা ডাঙৰকে টিন দিয়া আছে যে এইটো হৈছে এটা নামঘৰ আৰু তাৰ সিপালে আছে এইটো হাই ৰোড এইটো মই এদিন দেখাম বাৰু মই যেতিয়া মোৰ গোটেই হোম টুৰ দিম ন তেতিয়া মই দেখাই দিম এইটো ব্লগ এক্সট্ৰাকে আৰু এইটো চাইডে এজোপা গছ আছে এজোপা মধুৰিআম হয় এজোপা মধুৰিআম হয় এডাল ডিছডাল আমাৰ আৰু বাকীখিনি দেখাম বাৰু ইহঁতৰ লগত এতিয়া আহি পাই মই বহি আছো টিকলিজনী খেলি আছে এফালে এতিয়া চিঞৰি আছে এইও চিঞৰি আছে আৰু এইফালে আমাৰ টনীটোৱে বহি আছে ঠিক আছে চাই থাকিব ব্লগটো হেই গাইজ আজিৰ দিনটোত বিশেষ একোৱেই কৰা নহ'ল ভাবিছিলোঁ ঘৰলৈ যেতিয়া আহোঁতে ভিডিঅ' বনাম সেইটোও বনোৱা নহ'ল গাড়ীত যিটো বনাম বুলি ভাবিছিলোঁ ভিডিঅ' বঘৰা আৰু মৰিগাঁৱৰ মাজত থকা যিখন চাৰণ বিল সেইখনো দেখাম ভাবিছিলোঁ কিন্তু গাড়ীত মানে মাজত বহি টেপা খাই আহিছিলোঁ সেইকাৰণে এইবিলাক একোৱেই কৰা নহ'ল আহি পাই অলপমান ভিডিঅ' কৰিলোঁ বাৰু মোৰ পেটছকেইটাৰ লগত আৰু মোৰ ফেমিলিৰ লগত অলপ চলপ সেইখিনি দেখালোঁ আৰু এতিয়া চাহ খালোঁ ভাত খালোঁ এইবিলাক অলপ পোলাও বনালোঁ মই এইবিলাকো দেখুওৱা নহ'ল একো এতিয়া মানে মই ভাত খাই শুইয়ে গৈছিলোঁ অলপ বাগৰি দিওঁতে টোপনি আহি গ'ল তো উঠি পেলাই বনাইছোঁ মই ভিডিঅ'টো আজি এইটো বিশেষ একো নাই তথাপি যদি আপোনালোকে মোৰ ব্লগটো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোক কিবা সুধিব বা ক'ব বিচাৰিলে কমেণ্ট কৰিব বনাই থাকিম বাৰু এনেকৈ ব্লগবোৰ প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব আজিলৈ ইমানেই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কৰোণা ভাইৰাছৰ বাবে সকলো সাৱধান হওক মাস্ক ইউজ কৰক আজি আহোঁতেও দেখিছিলোঁ বহুতেই ইউজ কৰা নাছিল ভাবিছিলোঁ কথাটো কিয় বা সেইকাৰণে ভাবিছোঁ এইটোৱে ক'ব বিচাৰিছোঁ যে মাস্ক ইউজ কৰক বহুত ইম্পৰ্টেণ্ট হৈছে কাৰণ অসমত ইমান বেছি বাঢ়ি আছে কৰোণাটো আৰু এটা বস্তু মই আপোনালোকক এটা নহয় 3-4টামান বস্তু মই আপোনালোকক দেখাম যিটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ আৰু এটা গিফ্ট হয় সেইটো মই আপোনালোকক দেখাম বাৰু কিন্তু আজিৰ ব্লগত নহয় আন এটা ব্লগত দেখাম তেনেহ'লে ঠিক আছে শুই যাওঁ মই এতিয়া গুড নাইট